নমস্কাৰ সকলোকে মই j7y মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে বহাগৰ দ্বিতীয়টো দিন গোঁসাই বিহু। আজি গোঁসাই বিহুৰ দিনা আমি ৰংঘৰলৈ বুলি ওলাইছো। ৰংঘৰত যেহেতু হাত বিহু পতা হয়, কালি বতৰটো কৰাৰ বাবে আজি আহিলো। ভাবিছিলো আজি মানুহৰ ইমান ভিৰ নহব, কিন্তু এয়া আজিও বহুতেই ভিৰ হৈছে। ৰঙালী বিহু বুলি ক'লে প্ৰথমতে ৰংঘৰলৈকে মনত পৰে। সকলোৱে জানেই ইয়াতে বহাগৰ প্ৰথম দিনা বিহু পতা হয়। কালিও ইয়াতে বিহু পাতিছিলে, তাৰে পেণ্ডেলবিলাক এতিয়া আঁতৰাই থকা হৈছে। আমি প্ৰতি বছৰে বহাগৰ প্ৰথম দিনা ইয়াত বিহু চাবলৈ বুলি আহোঁ। সেয়ে ভাবিলোঁ যে এইবাৰ বিহু দিনা নাযাওঁ, তাৰ পিছদিনাই যাওঁ, কাৰণ ইয়াতে বহুত ভিৰ হয় আৰু জামো লাগি থাকে। সেয়ে আমি কালি নাহিলোঁ, আজি আহিছিলোঁ। আজিও দেখিছোঁ ইয়াতে বহুতেই ভিৰ লাগিছে আৰু এইকেইদিন হৈ থাকিব মানুহ। ইয়াতে আমাৰ কপালো ভাল আছিলে যে আমি বিহু পতা পিছদিনা আহিও আমি ইয়াতে বিহু চাবলৈ বুলি পালোঁ। গোঁসাই বিহুৰ দিনা আমি এনেদৰে ৰংঘৰতে দিনটো কটাই মেলি ঘৰলৈ বুলি আহিলোঁ। আজিৰ ভিডিঅ'টোত ইমানখিনিয়েই। সকলোকে নতুন এটি ভিডিঅ'ৰ জৰিয়তে লগ পাম। আজিলৈ এৰিছোঁ।